আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব আৰু তাত গৈ আপোনালোকে গুগলত আধাৰ কাৰ্ড ডাউনলোড বুলি আপোনালোকে সাৰ্চ কৰি দিব মই ইয়াত আপোনালোকক দেখাই দিছো মই ইয়াত আধাৰ কাৰ্ড ডাউনলোড বুলি ইয়াত সাৰ্চ কৰি দিম আপোনালোকেও আধাৰ কাৰ্ড ডাউনলোড বুলি সাৰ্চ কৰি দিব সো আপোনালোকে সাৰ্চ কৰি দিয়াত আপোনালোকে প্ৰথমতে যেটো ওয়েবসাইট দেখাব সেইটোৱে আধাৰ কাৰ্ডৰ অফিচিয়েল ওয়েবসাইট হয় আপোনালোকে তাত ক্লিক কৰি দিব ক্লিক কৰি আপোনালোকে ওয়েবসাইটটোত সোমাই যাব মই ইয়াত ক্লিক কৰি দিছো সো আপোনালোকে প্ৰথমতে আধাৰ কাৰ্ডৰ এই ওয়েবসাইটটো আপোনালোকে এনেকৈ দেখা পাব তাৰপিছত আপোনালোকে তললৈ গলে আপোনালোকে ইয়াত দেখা পাব আধাৰ ডাউনলোড বুলি ডাউনলোড আধাৰ বুলি দেখা পাব সৰি তাৰপিছত আপোনালোকক মই ইয়াত দেখাই দিছো এয়া ডাউনলোড আধাৰ আপোনালোকে ডাউনলোড আধাৰত ক্লিক কৰিব মই ক্লিক কৰিছো ইয়াত আপোনালোকে তিনিটা অপচন দেখা পাব আধাৰ নাম্বাৰ আৰু এনৰোলমেন্ট আইডি আৰু ভাৰ্চুৱেল আইডি আপোনালোকৰ এনৰোলমেন্ট আইডিটো হৈছে আপোনালোকৰ হাতৰ ছাপ লোৱাতে যেটো ফিংগাৰপ্ৰিন্ট লোৱাতে যিখন এখন ফৰ্ম আহিছিল সেই ফৰ্মখনত এটা 14টা সংখ্যাৰ নাম্বাৰ আছে এনৰোলমেন্ট আইডি আপোনালোকে হিটো বহাই দিব আৰু যেই তাৰিখে কৰা হৈছিল আপোনালোকৰ ফিংগাৰপ্ৰিন্ট লোৱা হৈছিল সেই তাৰিখটো দিব আৰু তাৰ কাষতে আপোনালোকে টাইমখিনি পাব আপোনালোকে টাইমখিনি সঠিকভাৱে বহাই লব মই ইয়াত টাইমখিনি সঠিকভাৱে বহাই লৈছো সো আপোনালোকৰ আধাৰ কাৰ্ডৰ এনৰোলমেন্ট আইডি থকা ফৰ্মখনত যেটো টাইম আছে আপোনালোকে হেতু বহাই লওক আৰু তাত তলত আপোনালোকে দেখা পাব আই ওয়েন এ মাৰ্কস আধাৰ আপোনালোকে তাত ক্লিক নকৰিব তাত ক্লিক কৰিলে আপোনালোকৰ আধাৰ কাৰ্ডৰ সম্পূৰ্ণ সংখ্যা কিটা আপোনালোকৰ আধাৰ কাৰ্ডখনত দেখা নাযাব ডাউনলোড দিয়া আধাৰ কাৰ্ডখনত সো আপোনালোকে তাৰপিছত আপোনালোকে সিম্পলি আপোনালোকৰ মোবাইলত অহা কেপচাৰ কোডটো আপোনালোকে বহাই দিব শুদ্ধকৈ মই ইয়াত মোৰ মোবাইলত অহা কেপচাৰ কোডটো বহাই দি আছো আৰু তাৰ পিছত আপোনালোকে তলত দেখাব সেন্ড ওটিপি আৰু এন্টাৰ ওটিপি আপোনালোকে সেন্ড ওটিপি ত আপোনালোকে ক্লিক কৰি দিব মই ইয়াত সেন্ড ওটিপি ত ক্লিক কৰি দিম অলমান নেট স্লো তাৰপিছত আপোনালোকৰ এনেকুৱা এটা মেছেজ আহিব ওটিপি এটা আহিব 10 মিনিটৰ ভিতৰত আপোনালোকে ইয়াত দিব লাগিব আপোনালোকৰ 6টা আখৰৰ এটা ওটিপি আহিব আপোনালোকে চাই লব ইয়াত মই এই 6টা আখৰ বহাই দি আছো তাৰপিছত আপোনালোকে ইয়াত প্ৰথমতে নো দিব আৰু তাৰপিছত আপোনালোকে 6 to 10 ৰেঞ্জ দিব আৰু তাৰপিছত আপোনালোকে ইয়াত আপোনালোকে নো অৰ্ডাৰটো দিব পাৰে তাৰপিছত ভেৰিফাই ডাউনলোড যে দেখা পাইছে আপোনালোকে ভেৰিফাই ডাউনলোডত আপোনালোকে ক্লিক কৰিব তাৰপিছত আপোনালোকৰ কাৰ্ডখন ডাউনলোড হ'ব সো মোৰ কাৰ্ডখন ইয়াতে ডাউনলোড হ'ব ইয়া মোৰ ডাউনলোড হৈছে আৰু মোৰ মোবাইলটো যেহেতু ৰোটেট হৈ আছে হেতু কাৰণে এনেকৈ ওপেন নহয় মই মোবাইলটো ৰোটেট কৰি ল'ব লাগিব দীঘলকৈ মই ইয়াত আপোনালোকক দীঘলকৈ ৰোটেট কৰিলে আপোনালোকক দেখাই আছো আৰু আপোনালোকে ইয়াত এই আপোনালোকৰ পাসপোৰ্টটো দেখিছে পাসপোৰ্টটোত আপোনালোকৰ নামৰ প্ৰথম 4টা আখৰ দাগব ডাঙৰ হাতৰ আৰু তাত পিছতে লাগিব আপোনালোকৰ ডেট অফ বাৰ্থৰ আপোনালোকে যেটো সন আছিল আপোনালোকৰ সেই সনটো দি কিনে আপোনালোকে ওপেন কৰি দিব তাৰপিছত আপোনালোকৰ এই ফৰ্মখন আপোনালোকৰ এনেকৈ আহি যাব ফৰ্ম মানে আপোনালোকৰ আধাৰ কাৰ্ডখন আহি যাব আপোনালোকে ইয়াত চাই ল'ব পাৰে সো এইখিনি আছিল আজিৰ ভিডিওটো ধন্যবাদ